কবিতাৰ শিৰোনাম প্ৰতীক্ষা। তোমাৰ মনত পুঞ্জীভূত সেই এটি আবাহনী শব্দ, তোমাৰ মনত পুঞ্জীভূত সেই এটি আবাহনী শব্দ, চকুৰ ভাষাৰ পৰা মুখৰ ভাষা হোৱালৈ মই ৰৈ আছোঁ। যিটো শব্দৰ নিনাদত হৃদয়ত সপোন এটি গজি বাঢ়ি যায় ক্ৰমৰ্ষ। তাৰ পাছৰ সময়ৰ কথাবোৰো কেৱল কথা নহয়, কবিতাৰ ছন্দ যেন হোৱালৈ, গান হৈ বুকুৰ ভঁৰালৰ ধান হোৱালৈ। তুমি প্ৰসাৰিত কৰা দুহাত জোনাকৰ বাট যেন হোৱালৈ, পিন্ধি থকা হাঁহিবোৰৰ বৰষুণত তিতি বুকুৰ ভিতৰখন জুৰুলি হ'ব পৰাৰ সময়লৈ মই ৰৈ আছোঁ। মই ৰৈ আছোঁ তোমাৰ মাজত, মই মোক লালন কৰাৰ নিচিনাকৈ তুমিও মোক লালন কৰিব পৰাৰ সময়লৈ, যিটোক নাম দিয়া হ'ব নতুন জীৱন। ৰৈ আছোঁ তোমালৈ, অথচ ক্ৰমৰ্ষ গৈ আছোঁ তোমাৰ কাষলৈ। ৰৈ থকা অথচ মনৰ খোজেৰে গৈ থকাৰ কাৰবাৰটোৱেই নিশ্চয় প্ৰেম।